Hey guys, welcome back to my channel. I think website আপোনালোকক আকৌ স্বাগতম জনালো আৰু ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছোঁ। একচুৱেলি গা এতিয়াও ভাল পোৱা নাই, মেডিচিন খাই আছোঁ। এতিয়াও বহুত দিনে হ'ল, এসপ্তাহতকৈ বেছি হ'ল মেডিচিনতে আছোঁ। মানে কালিও আজিও খাব লাগিব, আকৌ কালিও খাব লাগিব, মানে মেডিচিনহে খাই থকা হৈছে। চ' সেইকাৰণে অফ লৈছোঁ। কালি যিহেতু উইকেণ্ড মোৰ অফ থাকেই, চ' একেৰাহে 3 দিনমান যদি অকণমান ৰেষ্ট লৈ পেলাইও ভাল পাব পাৰোঁ, ট্ৰাই কৰি আছোঁ মানে। বিকজ এনি টাইম এনেকৈ চৰ্দিকৈ থাকিব মন নাযায় ন, আৰু অশান্তি লাগি গৈছে মানে। ইমান দিন চৰ্দি, এনি টাইম মাথাটো ভাৰী লাগি থাকে, এনি টাইম মানে নোজ ব্লক হৈ থাকে, শুব নোৱাৰি, শান্তিত থাকিব নোৱাৰি, বহুত অশান্তি মানে। চ' সেইটো কাৰণে মানে ট্ৰাই কৰিছোঁ যাতে সোনকালে ভাল পাওঁ। এতিয়া নাজানো আৰু কি, আৰু বহুতৰে শুনিছোঁ বহুত দিনৰ পৰা হৈ আছে, ভালেই পোৱা নাই। সেইকাৰণে এবাৰ মানে চৰ্দিটো অলপ বেলেগ ধৰণেই হৈছে, তাৰমানে ভাইৰেলে হৈছে আৰু মানে বহুত দিনলৈকে মানে ভাল হোৱা নাই। তো এতিয়াও মেডিচিন খাই আছোঁ আৰু চাগে আনিবই লাগিব। চ' সেইটো কাৰণে অকণ বোলো ঘৰতে থাকি ৰেষ্ট ল'লে ভাল পাম। বিকজ বাহিৰত গ'লে ধূলি চুলি লাগি মানে আৰু অ'ভাৰ হৈ যায় তাৰমানে। চ' সেইটো কাৰণে আৰু এটা কথা, আজি আমাৰ ঘৰত মানে আলহীও আহিব, ককা আইতা আহিব, বৌ এগৰাকী আহিব আৰু তেহেঁতৰ টিকলা এটা আছে। চ' সি আহিব। দাদা নাজানো, মানে অফিচ আছে বুলি মই শুনিছোঁ। এতিয়া আহিব পাৰিব নোৱাৰে, মানে আহিলে গম পাম আৰু। চ' সেইটোৱে মানে, যিহেতু বিহু গ'ল বাৰু, তথাপিও বিহু বুলি আমি মানে আমাৰ ঘৰতে লাঞ্চটো কৰিবলৈ ইনভাইট কৰিলোঁ আৰু। চ' তেওঁলোকো আহিব, সেইকাৰণে ভাবিলোঁ ব্লগ এটাও বনাওঁ, আপোনালোকৰ লগত দিনটো শ্বেয়াৰ কৰোঁ, অকণমান দেখাম আৰু পৰিৱেশটো। এতিয়া অলপমান কিবাকিবি কাম চলি আছে ঘৰত, বনোৱা মেলা আৰু, যিহেতু অলপ ভালকৈ আজি লাঞ্চটো কৰা হ'ব। ময়ো অকণমান সিটোকৈ কাম আছোঁ যিহেতু কৰি দিব পাৰিম, সেইকাৰণে বোলো প্ৰথমে ব্লগটো আৰম্ভ কৰিলোঁ, তাৰপিছত দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া দিনটোলৈ আগবঢ়ো ব'লক। আজি বাৰু দিনটো এতিয়ালৈকে নৰ্মেলে আছে, মানে এইকেইদিন যিহেতু হঠাৎ আকৌ বেছিকৈ ৰ'দ দিয়ে, বেছিকৈ বৰষুণ দিয়ে। আজি এনেকৈ ৰ'দটো বৰ্তমান নাই নেকি। আৰু মোৰ যে এই মাতটো বেয়া হৈ থাকিলে, মই চৰ্দি হ'লে মানে মানুহৰ লগত কথা পাতিবই বেয়া পাওঁ। এনেই কাৰণ বিলিভ মই ভ্লগ বনাই আছোঁ এইটো মাতৰ লগত, কিছুমান বস্তু লৈ মানে অকণমান এইটো নতুনকৈ আৰম্ভ হৈছে কাহটো। চ' এতিয়া মানে চনেপে যোৱা ভাব, ইমান দিনে মাতটো যে ইমান বেয়া, আৰু মাজতে আকৌ কাণো বন্ধ হয় মোৰ। হৈছে আৰু মই নকওঁ আৰু দেই, খঙে উঠিব আৰু কৈ থাকিলে। বাহিৰত গৰমে আছে। আৰু মই কালি এটা কথা মানে মই ৰিয়েলাইজ কৰা টাইপ হৈছে যে মানে চৰ্দি হ'লে বেছি গৰম উঠে। ফাৰ্ষ্টটো মই ঠাণ্ডা পানী খাব নোৱাৰোঁ, মানে মই বুলি নহয়, যাৰ চৰ্দি হয় ফাৰ্ষ্ট ঠাণ্ডা পানী খাব নোৱাৰে, প্লাছ ফেন ল'ব নোৱাৰে। সেইটো কাৰণে মানে গৰমটো উঠেই, আৰু অলপমান গৰম উঠে, মানে বেছি যাতে অশান্তি হওক, কি ক'ম আৰু। ৰ'দটো তেনেকৈ নাই, বাট হিউমিডিটি এটা আছে, গোপনি যে গৰম এটা, সেইটো আছে আৰু। So this is my OOTD outfit for the day. এয়া মোৰ ৰাতিপুৱাৰ চাহ, গ্ৰীণ টি, আৰু বান্দৰ আহিছে দেই। এইবাৰ আকৌ মই এইটো দেখাব পাহৰিয়ে থাকিলোঁ, মানে বিহুৰ দিনাখনে দেখাব লাগিছিল, কিন্তু মই পাহৰি গ'লোঁ দেখাবলৈ। আজিয়ে এতিয়া দেখি মনত পৰিছে। একচুৱেলি এইটো এবাৰ মই নতুনকৈ আনিছিলোঁ বিহুত মানে সজাবলৈ। আমি একচুৱেলি বাহিৰৰ যিহেতু বাৰাণ্ডাখন অকণমান মানে ছিটিং এৰিয়া টাইপ কৰিছোঁ, চ' সেইটো কাৰণে ইয়াতো যিহেতু চেণ্টাৰ টেবুল এখন আছে, মই এইটো ফেঞ্চিৰ পৰা আনিছিলোঁ। আৰু এটা দেখাইছিলোঁ বিহুৰ ব্লগটোত আপোনালোকে দেখা পাব, ফেঞ্চিৰ পৰা মানে সজোৱা বস্তু। চ' মই এইটো আনিছিলোঁ ফেঞ্চিৰ পৰা, একেলগে আনিছিলোঁ। মই জাষ্ট দেখাব পাহৰি আছিলোঁ, বিহুৰ কাৰণে আনিছিলোঁ সজাবলৈ। কেনেকুৱা লাগিছে ক'ব, ধুনীয়া একদম পিংক আৰু হোৱাইট। এইফালে কিবাকিবি খানাৰ যোগাৰ, মাছ বনাই আছে। মোৰ আকৌ কাহ হৈছে, এইখিনি ফ্ৰাই কৰিলে। এতিয়া এয়া মাছটোৱে বনাই আছে। এয়া দালি ৰেডি, পনীৰ, এইফালে পনীৰ, চব হৈয়ে গ'ল দেখোন। পনীৰ, দালি, এইফালে মাছ, আৰু এইফালে চব্জি, আৰু এইফালে মিক্স চব্জি অকণ মানে কাৰী, জোল টাইপ অলপমান। আমাৰ মা আৰু খুৰীয়ে পূৰা বনাই আছে একদম। চাহ খাইছোঁ। এয়া ঘোল বনালে নেকি খুৰীয়ে? নহয়, মই বনোৱা নাই, নাৰায়ণ পূজা আছিলে, দি থৈ গৈছে দাদা এজনে। নাৰায়ণ পূজাৰ ঘোল। আমাৰ মানে ঘৰটো বনোৱা হয় যে, সেইকাৰণে ভাবিলোঁ ঘৰত বনাইছে। আৰু এয়া বেচন, নিমখীয়া পকৰি আৰু এইটো ময়দা, নাৰিকল, অকণ নিমখীয়া, অকণ মিঠা। এইফালে অকণ প্ৰসাদ আছে। চাহ খাই লওঁ এতিয়া। চ' এইফালে অলম'ষ্ট বহুতখিনি বস্তুৱে বনোৱা হ'ল। এয়া দালি, পনীৰ মই অলপ আগত দেখাইছিলোঁৱে, তেতিয়া মাছ বনাই আছিলে। চ' এইফালে এয়া জোলত দিয়া মাছ,
অকণমান ইখন গৰম হৈ আছে দেই। আৰু এইফালে এয়া পেটু। আজিকালি মই পেটু খাই ভালেই পাওঁ বাৰু। আৰু উচকে সাথ মিঠে মে কুছ হৈ যায়। এইফালে পায়স বনাইছিলে, আমাৰ যিহেতু পায়সটোৱে বনায় আৰু মিঠা বুলি ক'লে। চ' এয়া পায়স বনালে আৰু কিবা কিবি বনাব, মানে আলহী আহিলে মানে অকণমান আলহীৰ লগতো থাকিব লাগে, সেইকাৰণে ভাবিলোঁ বনোৱা হৈছে যিহেতু অকণ আপোনালোকক দেখাই দিওঁ। আৰু কিবা পকৰি চকৰি বনাব, এইফালেও কেইটামান এনে বনাই থৈ দিছে। চ' সেয়াই, এতিয়া এইখিনি হৈছে আৰু যা যোগাৰ। বনি আছে পকৰি। এইটো হেৰিয়ে ন, নিমখীয়াই হয়। নিমখীয়া। কেৰেটছ এণ্ড আছে, অনিয়নছ আছে। এইফালে ধুনীয়াকৈ বনি আছে। পাপৰো ভাজিলে, এনেকৈ মানে পলিথিনত থৈ দিলে তেতিয়া পাপৰবোৰ সেমেকি নাযায়। এইফালে আলহী আহিলে, এয়া ককা, এইফালে বৌ, টিকলাটো, আইতা চব আহিলে, বহিছে আৰু এতিয়া গৰম যিহেতু ফেন চেন লগাই দিছোঁ। চবেই এতিয়া কথা বতৰা পাতিছে আৰু অকণমান। বিহু চাব নেকি? টিকলাই ভাত খাইছে আমাৰ। আমি অলপ পিছত খাম আৰু ডাঙৰখিনিয়ে। এইফালে এতিয়া বাঢ়িব লৈছে, যিহেতু অলৰেডি লাঞ্চ টাইম হৈ গ'ল, মানে 2টা বাজিলেই চাগে, সেইকাৰণে বাঢ়িয়ে দিওঁ আৰু নহ'লে আকৌ দেৰি হৈ যাব। লাঞ্চ টাইমটো আকৌ 2টা বাজিলে, লাঞ্চ টাইমটো আকৌ গুচি যাব নহ'লে। এয়া মায়ে ভাত বাঢ়িছে আৰু এইফালে খুৰীয়ে পনীৰ বাঢ়িছে। এইফালে পনীৰ আৰু বাকীখিনি বাঢ়িছে। দালিখিনি একেলগে দি দিয়া হৈছে, অকণমান হুলস্থুল হৈছে গাইজ। দালিখিনি একেলগে দি দিয়া হৈছে, লৈ লৈ খাব। বাকী বাতিয়ে বাতিয়ে পনীৰ আৰু মাছ এইখিনি দিয়া হৈছে। তেতিয়া বনাই আছিল যে পকৰি, চ' পকৰিও দি দিছোঁ লগতে। এয়া বাঢ়িছে আৰু মাছ, পনীৰ, ভাত, পকৰি, বাকী নেমু পিঁয়াজ জলকীয়াখিনি অলৰেডি টেবুলত থোৱা আছে আৰু দালিটো তেনেকৈ নিয়া হৈছে। এইফালে এখন এখনকৈ এতিয়া নিম আৰু। আমাৰ টিকলি আহি গ'ল স্কুলৰ পৰা। কিয় ঢুণ্ড ৰহে হ? মানে এইটো খুলি খুলিয়ে থাকিব লগা হৈছে, ইমানেই গৰম উঠিছে। আইতা আহিব, আইতা এইফালে দিওঁ নে এইখিনিতে দিওঁ? খুলি দিওঁ। বেলেগ এটা বাতিত দি দিওঁ নি আপোনাক? দালি মগু দালি, অকল মগু দালি। এইফালে লাহেকৈ চব বহিছে আৰু খাবলৈ। আমাৰ আইতাকো দি দিছোঁ লগতে। এয়া চব্জি বনাইছিলে যে, আৰু এইফালে এয়া পেটু দি দিব এতিয়া। অলৰেডি পাপৰ দিলে, এইফালে এতিয়া পেটু দি দিব। এইফালে আমাৰ ল'ৰাই ভাত খাইছে দেই। এনেকুৱা ই ল'ৰা বিজি, মোবাইল চাইছে, ভাত খোৱা বিজি। নালাগে নালাগে, ভাতকেইটা বাৰু ভালকৈ খাইছে, ভোক লাগে মানে। টাইম হ'ল ন, 2টা বাজিলে, পূৰা লাঞ্চ টাইম। এইফালে এতিয়া বৌ বহিছে, টিকলাটোক মানে খুৱাই ল'লে, এতিয়া বৌয়ে খাই আছে। বাকী মা, খুৰী, আমি চব বহি আছোঁ আৰু। টিকলা সেইফালে আমাৰ খাই মেলি পূৰা এতিয়া বিচনাত একদম আৰাম। এইফালে এতিয়া আমি বহিছোঁ, এখন মোৰ বৌয়ে অকলে অকলে খাইছে, বৌৰ লগতে বহি দিছোঁ আৰু আমি চবেই খাই লওঁ এতিয়া। খালোঁ মেলিলোঁ। এইফালে এয়া কাপোৰ আনিলোঁ, আলহী যিহেতু আছেই, চ' অকণমান আলহীৰ লগতে বহিছোঁ। এইখিনি জাপিম বাৰু, বাট অকণমান কথা চথা পাতিলোঁ আৰু আলহীৰ লগত আছে যিহেতু, অলপ পিছত যাবই, সেইটো কাৰণে। এইফালে এতিয়া আইতা বৌহঁতে অলপমান পায়স খাইছে, গাখীৰ চাহ তেনেকৈ আৰু। যাব ওলাইছে মানে সেইকাৰণে। বিহু গিফ্ট আৰু। এইফালে ককা আৰু টিকলাটো অলৰেডি গ'লেই, এইফালে আইতা আৰু বৌ ওলাইছে। দিয়ক। আলহী গ'ল জাষ্ট, এতিয়া অলমষ্ট সন্ধিয়াই হ'ল, মানে এইফালে এয়া 5:30 হৈ গ'ল, 5:40 হ'ব এতিয়া। অকণমান পৰোঁ বুলি ভাবিছোঁ বিচনাত। এতিয়াতো শোৱাৰ তেনেকৈ টাইম নাই বাৰু, কিন্তু টোপনি যোৱাকৈ নুশু, লেজি লেজি লাগি থাকিব তাৰমানে, সেইটো কাৰণে জাষ্ট অকণমান ৰেষ্ট লওঁ আৰু, সেইটোৱে কথা।
গুড ইভিনিং। চ' অকণমান ৰেষ্ট ল'লোঁ, মানে বিচনাত পৰি দিওঁতে পটককৈ টোপনি আহিছিল, কিন্তু অলৰেডি যিহেতু সন্ধিয়া হৈয়ে গৈছিলে সেইকাৰণে বেছিকৈ হোৱা নাই আৰু জাষ্ট অকণমান পৰিলোঁ, নহ'লে আকৌ এতিয়া মানে গাটো কিবা লাগি থাকিলেহেঁতেন। চৰ্দিটো মানে পৰিলেই বেছিকৈ লাগি যায়। চাহ খাওঁগৈ, মই বোলো এবাৰ আপোনালোকক লগ পাই লওঁ। চ' ব'লক। এইফালে চবেই চাহ খাইছে দেই, ওপৰত মানে ফেন চলি আছে, চব ফেন চলা আৱাজ আহিব। আমি এতিয়াহে পায়স খাম। এইফালে এয়া পায়স আৰু এয়া মিঠাই। আমাৰ টিকলিয়ে হোমৱৰ্ক কৰি আছে, কিহৰ? হিন্দী। চ' আমি চব ৰখি আছোঁ ডিনাৰ কৰিবলৈ। এইবাৰ অকণমান কৰি লওক, চব কমপ্লিট হৈ লওক, যিহেতু চবেই ইয়াতে একেলগে ডিনাৰ কৰিম, সেইকাৰণে তাইটো কমপ্লিট হৈ লওক ৱৰ্ক যি আছে স্কুলৰ, তাৰপিছত কৰিম। এতিয়া বাজিছে কেইটা? 9:30 হৈ গ'ল আৰু বাট একো নাই, ভোক তেনেকৈ লগা নাই। চ' হ'ব আৰু। একদম শান্তশিষ্ট হৈ আছে। আমাৰ মানে ঘৰটো অকণ মানে ভিতৰলৈ, মানে হিলি এৰিয়া আৰু মানে একেবাৰে মেইন ৰোডৰ ওচৰত নহয় ন, সেইটো কাৰণে মানে বহুত এনেকুৱা চাইলেণ্ট হৈ থাকে মানে। আৰু বৰষুণ চৰষুণ নাই আজি। কি যে গৰম, বহুত গৰম। ভিতৰততো মানে সোমাবই পৰা নাই, ৰুমবোৰ বহুত গৰম হৈ গৈছে। এনেকৈ মানে অকণ শান্তশিষ্ট হৈ থাকিলে ভাল লাগে আৰু পৰিৱেশটো। এইফালে ডিনাৰটো ৰেডি কৰি থৈ দিছে আৰু এয়া পাপৰ দেখিছে, বাকী ভাতো হৈ গ'ল। এইফালে এয়া নেমু জলকীয়া, এয়া নগাঁও মামাহঁতৰ ঘৰৰ পৰা অনা নেমু নেকি দেই, সেইকাৰণে একদম পূৰা ধুনীয়া একদম টেষ্ট। আৰু এয়া যিহেতু পকৰা বনাইছিলে, চ' তাৰ কাৰণে চাটনি এটা হ'লে ভাল লাগে আৰু। চ' ভাত অলৰেডি ৰেডি। এইফালে চাগে এয়া দালি, এইফালে পনীৰ, যিহেতু আজি এইকেইটাই আছিলে আইটেম, জাষ্ট এনেকৈ থৈ দিছে। মই এবাৰ ধুনীয়াকৈ বাঢ়ি মেলি নিলে দেখাম আপোনালোকক। এতিয়া মানে খাবলৈ হোৱা নাই, অকণ পিছত কৰিম আৰু ডিনাৰ বাঢ়ি আনিলোঁ। এইফালে ভাত, এয়া অকণমান লাও চব্জি, এয়াতো দেখাইছিলোঁ নেমু জলকীয়া, এইফালে দালি, এয়া পনীৰ, এইফালে পাপৰ আৰু এইটো চাটনিটো, আৰু এয়া আমাৰ ঘৰত বনোৱা মানে আচাৰ, কঁঠালৰ, যিহেতু আইতাই বনাই থাকে কঁঠালৰ বা আমৰ সেনেকুৱা বেলেগ বেলেগ আচাৰ। চ' সেয়া, আৰু এইফালে এয়া ফ্ৰাই মাছ, জোলত দিয়া মাছো আছিলে, এইখন আইতাৰ। চব বহিছে ডিনাৰ কৰিবলৈ। এতিয়া বেছি দেৰি নকৰোঁ, ময়ো বহোঁ আৰু চবেই একেলগে ডিনাৰ কৰি লওঁ। চ' গাইজ, ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে এণ্ড কৰোঁ, যিহেতু দেখাবলগীয়াটো তেনেকৈ একো নাই। এতিয়া ৰাতিটোৰ ভিতৰত মই এডিট কৰি পেলাই এইটো ব্লগ কালিলৈ আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে যিমানে ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ। আৰু এডিটিং চলি আছে, নতুন লং ভিডিঅ'জ বা মিনি ব্লগ, শ্বৰ্টছ আহি থাকিব। শ্বৰ্টছো মই লগে লগে দি আছোঁ, চ' সেয়াও চাই গৈ থাকিব। ইনষ্টাগ্ৰামৰ কাৰণেও এডিটিং চলি আছে, তাতো নতুন পষ্ট মই দি আছোঁ। ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে, তাৰ পৰা মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। আৰু সেয়াই, আকৌ জল্দি লগ পাম। এতিয়া বেছি দীঘলীয়া নকৰোঁ। টিল দেন, পিছ আদিৱাছ।